ডাইৰেক্ট স্কুলে পালোঁ তেতিয়া আমি স্কুলৰ ভিতৰত একবাৰ সোমাই যাওঁ ব'লক সোমাই যাওঁ গাইজ ফাইনেলি ভাত পানী খাই ৰাস্তাৰ ফালে আহিলোঁ কাম চাম ক্লিয়াৰ তেতিয়াহ'লে ৰাস্তাৰ কাষে কাষে পাইপ পুতলি হৈ গ'ল আৰু ফাৰ্ষ্ট পালাক চি দল বি দল ছেকেণ্ড গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো আকৌ এটা নতুন সুন্দৰ ব্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ তো আজি হ'ল 2 অক্টোবৰ গান্ধী জয়ন্তী তো মোৰ যাওঁ আমাৰ পুৰণি স্কুললৈ তো যেতিয়া আমাৰ মানে চলিলে কুইজ প্ৰতিযোগিতা পাতিছি তো আমাক মাতছি তো আমি তো কি যাওঁ এতিয়া আমি আমাৰ স্কুললৈ যাই থাকোঁ তো গাইজ ফাইনেলি আমাৰ স্কুল আহি পালোঁ তো আপোনালোকে স্কুলখন দেখিছোঁ বলক স্কুলখন চাই লওক স্কুলৰ ভিতৰত একবাৰ সোমাই যাওঁ বলক সোমাই যাওঁ আমি সেইটোফালে সোমাই আহিলোঁ স্কুলৰ ভিতৰৰ পৰিৱেশটো চাই লওক আপোনালোকে আমি ইয়াতে পঢ়িছিলোঁ সৰুৰ পৰা আমি ইয়াতে পঢ়িলোঁ তো গাইছ এতিয়া আমি আমাৰ ইয়াতে কুইজ প্ৰতিযোগিতা পাতিম আমাৰ ভাইও দিব এনে দে দেখচোন ই অলপমান লেভেল মাৰিবতে আৰু কুইজ প্ৰতিযোগিতা জানা না কিবা কচোন 7 12 কিমান 7 আছে 12 14 তো গাইছ চাওক 7 আছে 12 14 ইণ্টেলিজেন্স চলি ইলেহান আগুৱাই যাব তাৰ পৰা 7টা বিছু গলি বৰো তোৰ কি কথা কয় জানো মই জানো নেলে গাইছ মাইক চেক ঠিক হৈ গ'ল এতিয়া আমি আৰম্ভ কৰিম আৰু ভাই ঠিক হৈ গ'ল চব চাই ভাই আগবা চাগে তো ফাইনেলি গাইছ এতিয়া আমি পতাকা উত্তোলন কৰিম ছাত্ৰ সন্থাৰ চাই থাকক আপোনালোকে সম্বোধনা জনাইছোঁ চাই থাকক এতিয়া আমি পতাকা উত্তোলন কৰিম চাই থাকক আপোনালোকে সকলে অলপ ভাষণ আহিব চাই থাকক আপোনালোকে উত্তোলন কৰিব ছাৰসকলকে আপোনালোকক দেখুৱাই আছোঁ মই কোনে কোনে কৰিব কুইজ প্ৰতিযোগিতা আৰম্ভ কৰিছে আপোনালোকক দেখুৱাইছোঁ তো বলক যাওঁ সি দলত আছে পাৰ্থপ্ৰতিমৰ দল ডি দলত আছে মৌৰীৰ দল ই দলত ৰাহুলৰ দল এক দলত আছে উত্তৰ নলান্দ্ৰৰ দল আৰু জি দলত আছে ৰীনাৰ দল মোৰ প্ৰশ্নটো হ'ল তেওঁৰ জন্ম চনটো কি এবার বিরলর পাল বীরবন্ধু বিরল 3 সংগুল এইবার লাগে মহাত্মা গান্ধীর জন্মবার সোমবার জমা লাগে না আগতে বাড়ি যাবো ঢাকা শিখে যাবো তোমার নাই দিও জানা তাহলে তো রক্ষণ করতে যাব হয় না সোমবার ভুল উত্তর সি বন্ধু সীতামণি গান্ধীর জন্মবার 2 অক্টোবর তারিখে ভুল উত্তর শিব জি না বৃহস্পতিবার মঙ্গল দ্বিগুণ জি বন্ধু এটি বুধবার ভুল উত্তর বৃহস্পতিবার ভুল উত্তর শুক্রবার উত্তর
নম্বৰ এইটো জিৰ' সম্বৰ্ধনা প্ৰতিযোগিতা আপোনালোকে চাই লওক একবাৰ সম্বৰ্ধনা অনুষ্ঠান ইমানতে সমাপ্ত হ'ল ইটাৰে পাইছে 35 ইটাৰে পাইছে 45 আৰু ইটাৰে পাইছে 15 ইটাৰে পাইছে 5 ইটাৰে পাইছে 0 আৰু ইটাৰে পাইছে 20 প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ড গ'ল তো আমি যেতিয়া আছো এবাৰ অলপ চাইড কাটি খুব গৰম লাগছি প্ৰথম ৰাউণ্ডত গ'ল অলপ তো অলপ বহু চায়াত গান্ধী জয়ন্তীৰ মহাত্মা গান্ধীৰ বিষয়ে আমি ধৰিলো ইচ্ছা নাই বহুত কাম কৰি আছে ফাইনেলি কুইজ প্ৰতিযোগিতা শেষ হ'ল আৰু কোনে ফাৰ্ষ্ট পালাক আপোনালোকক দেখুৱাই আছো মই আমি প্ৰথম প্ৰতিযোগী চি দলক আহ্বান জনাইছো প্ৰধান শিক্ষক মহোদয়ক মই কথাখিনি দিয়াৰ কাৰণে আহ্বান জনাইছো গাইছ ফাইনেলি চব প্ৰতিযোগিতা শেষ এতিয়া আমি ঘৰত যাম আৰু এই ঘৰ পালোঁ তো এতিয়া গা চা ধুই ভাত পানী খাই অলপ ভাতিলা ফুৰিব যাম না কি এতিয়া আমি গাইছ ফাইনেলি ভাত পানী খাই ৰাস্তাৰ ফালে আহিলোঁ তো এইটো চাওক আমাৰ এতিয়া আমাৰ ঘৰত মানে কাম চাম ক্লিয়াৰ তেতিয়াহ'লে ৰাস্তাৰ কাষে কাষে পাইপ ফুটলি হৈ গ'ল আৰু পানী খাব পাৰিম আৰু চাওঁ ৰচোক কেনেকুৱা ফাইনেলি গাইছ ভাত পানী খাই মতিক লগত আহিলোঁ ৰাস্তাৰ ফালে ফুৰিব এই চাওক আমি এইফালে ফুৰিব আহিছোঁ তো মই মতিক দানা নামটো কৰিছোঁ মানে মতিকে হেডফোনডাল লৈছে নহয় হেডফোনডাল মানে ফুল স্পীডত ফুল চাউণ্ডত গান শুনিব সুন্দুকডাল শুনি কেনে কাষত যিটো কোনোবা আছেও সেই কাষত বেবি থকা শুনা নাপায় আৰু এনেকৈ অবলাং এটা থাকিব সেইকাৰণে তাৰ নামটো মাৰিছোঁ দানৱ তো আজিৰ ব্লগটোৰ প্ৰায় এইখিনি আছিল যদি ব্লগটো চাই কিবা অলপ ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তাৰ এটা সৰু চাই কমেণ্ট কৰি দিব তো লগ পাম অন্য এটা ব্লগৰ সৈতে তো আজিলৈ বাই